এবার মশলা আমাদের জনাইছো আবার ইয়াৰ পাছতে ভৱানী গগৈক মই এই আমাৰ উদ্বোধনী সমাজী ইয়াৰ পাছতে জয়ন্ত গগৈ ভৱানী গগৈক অংশগ্ৰহণ কৰিব আমি জনাইছো তাৰ পাছতে আমি উদ্বোধন চালি মাতা কামৰি আমাৰ মূল প্ৰতিযোগিতা আমি কলেজৰ প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমি সাহিত্য প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু সেইবাবে যিসকল ইচ্ছুক সাহিত্য প্ৰতিযোগীয়ে বৰ্তমানলৈকে নামভৰ্তি কৰা নাই ইতিমধ্যে কৰ্মল ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছেহি এতিয়া আচলতে মই যিখিনি কথা ক'ব বিচাৰিছোঁ বা ক'ব খুজিছিলোঁ সেইখিনি কথা তেওঁলোকক উদ্দেশ্য কৰি নহয় কাৰণ তেওঁলোকে এই কথাখিনি বুজি পাবলৈ অলপ সময় তেওঁলোকৰ লাগিব কিন্তু মূল কথাটো হ'ল যে সমগ্ৰ অসমৰ শিক্ষা ব্যৱস্থা লাহে লাহে সলনি হৈছে যিসকল শিক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকে জানে যে অসম ভাৰত চৰকাৰে NEP অধীনত সমগ্ৰ শিক্ষা ব্যৱস্থাটোত এটা আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে আৰু সেই আমূল পৰিৱৰ্তনৰ লগত সংগতি ৰাখি কিছুমান আচলতে দক্ষতা বিকাশমূলক কিছুমান পাঠ্যক্ৰম বা দক্ষতা বিকাশমূলক কিছুমান কৰ্মসূচী তৈয়াৰ কৰিছে আৰু এই কৰ্মসূচী অনুসৰি ভৱিষ্যতে যিসকলে শিক্ষাৰ লগত জড়িত হৈ থাকিব বা ভৱিষ্যতে যিসকলে নিজকে পৃথিৱীত যোগ্য হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিব তেওঁলোকে যিকোনো এটা বিষয়ত শৈক্ষিক বিষয়ৰ বাদ দি অন্য যিকোনো এটা বিষয়ত কিন্তু তেওঁলোক দক্ষতা সম্পন্ন হৈ উঠিব লাগিব এনেকুৱা এটা লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে লোৱা আমি দেখিছোঁ বা লৈছে সেইকাৰণে আচলতে চব ক্ষেত্ৰই এতিয়া অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে সেইকাৰণে আপুনি চাব যে আমাৰ অসমত খেল বিভাগৰ খেল পাঠ্যক্ৰম পঢ়িবৰ কাৰণে এখন বিশ্ববিদ্যালয় ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে যিখন চাবুৱাত প্ৰতিষ্ঠা কৰিছে তেনেকৈ সাংস্কৃতিক বিভাগত অধ্যয়ন কৰিবলৈ কাৰণে সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে মাজুলীত কৰ্মকৰ্তাসকল উপস্থিত বিচাৰক মহোদয় আৰু বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মৰমৰ প্ৰতিযোগীসকল তোমালোকৰ এতিয়া সাহিত্য বিষয়ক দুটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ প্ৰথম প্ৰতিযোগিতা তোমালোকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু তাৰ পিছতে আমি ঠাইতে লিখা প্ৰশ্নোত্তৰ প্ৰতিযোগিতা তোমালোকৰ মাজত অনুষ্ঠিত কৰিম চিত্ৰাংকন প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ তোমালোকক কৈ দিবলৈ লৈছোঁ আমি তোমালোকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত কৰিম প্ৰথম শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আৰু দ্বিতীয় শাখা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে তোমালোকক আমি চিত্ৰাংকনৰ বাবে 45 মিনিট সময় ধাৰ্য কৰি দিম আৰু 45 মিনিটৰ ভিতৰত তোমালোকে প্ৰতিযোগিতা সামৰণি মাৰিব লাগিব আমি চিত্ৰাংকনৰ বিষয়সমূহ তোমালোকৰ মাজত দিবলৈ লৈছোঁ ক শাখাৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তোমালোকৰ চিত্ৰাংকনৰ বিষয়বস্তু হ'ল বিহুৰ লগত জড়িত যিকোনো এবিধ বাদ্যযন্ত্ৰ অংকন কৰিব লাগে আৰু খ শাখাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে চিত্ৰাংকনৰ বিষয়বস্তুটো হ'ল পৰিৱেশৰ লগত জড়িত যিকোনো এটা প্ৰাকৃতিক দৃশ্য তোমালোকে অংকন কৰিব লাগে তোমালোকৰ সময় আৰম্ভ হৈছে আৰু 45 মিনিটৰ পিছত তোমালোকৰ আৰ্ট পেপাৰখিনি আমি চিত্ৰাংকনসমূহ সংগ্ৰহ কৰিম মই আৰু এটা বিষয় ঘোষণা কৰি দিব লৈছোঁ আমাৰ ইটো ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা তোমালোকৰ আৰ্ট পেপাৰৰ যোগান ধৰা হ'ব প্ৰতিযোগীসকল শুনা তোমালোকৰ অকণমান কথা এটা শুনা আমাৰ ৰঙালী বিহুৰ তৰফৰ পৰা তোমালোকক আৰ্ট পেপাৰসমূহ যোগান ধৰা হ'ব তোমালোকে ঘৰৰ পৰা যিসমূহ আৰ্ট পেপাৰ আনিছিলা সেইসমূহ নিজৰ নিজৰ লগতে ৰাখিলে হ'ল আৰ্ট পেপাৰৰ পিছফালে তোমালোকৰ নিজৰ নাম
বিদ্যালয়ৰ নাম আৰু নিজৰ শ্ৰেণী এই তিনিটা বস্তু তোমালোকে উল্লেখ কৰিবা। আকৌ এবাৰ কৈ দিছোঁ, প্ৰতিযোগীসকলে নিজৰ লগত যিসমূহ আৰ্ট পেপাৰ লৈ আহিছা সেই আৰ্ট পেপাৰসমূহ তোমালোকে ব্যৱহাৰ কৰিব নালাগে। আমাৰ কমিটিৰ তৰফৰ পৰা তোমালোকক আৰ্ট পেপাৰ যোগান ধৰা হ'ব। তোমালোকে